কৃষ্ণগুৰু বন্ধুসকল সৰ্বপ্ৰথমে মোৰ নমস্কাৰ গ্ৰহণ কৰি ল'ব। বন্ধুসকল মই আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। বন্ধুসকল আজি মই লৈ আহিছোঁ ভাৰতৰ টপ 10 জেনেৰেল নলেজৰ কিছুমান প্ৰশ্ন উত্তৰ। বন্ধুসকল বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল আজিৰ প্ৰশ্ন নং 1 হৈছে অসমৰ পৰা কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিযুক্ত হৈছিল? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হৈছে হৰিশংকৰ ব্ৰহ্মা নামৰ ব্যক্তিজনে। আজিৰ প্ৰশ্ন নং 2 হৈছে কিমান চনত গোপীনাথ বৰদলৈ ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল 1999 চনত। আজিৰ প্ৰশ্ন নং 3 হৈছে ফখৰুদ্দিন আলী আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল 5ম। আজিৰ প্ৰশ্ন নং 4 হৈছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল ভোগেশ্বৰ বৰুৱা। আজিৰ প্ৰশ্ন নং 5 হৈছে অসমৰ কাক লায়ন মেন অৱ আছাম বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল ৰাধা গোবিন্দ বৰুৱাক। আজিৰ প্ৰশ্ন নং 6 হৈছে সৈয়দ আব্দুল মালিকে 1972 চনত কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল অঘৰী আত্মাৰ কাহিনী। আজিৰ প্ৰশ্ন নং 7 হৈছে অসমৰ কাক লুইত কোঁৱৰ বুলিও জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল ৰুদ্ৰ বৰুৱাক। আজিৰ প্ৰশ্ন নং 8 হৈছে সৰ্বানন্দ সোণোৱাল বৰ্তমান অসমৰ কিমানতম মুখ্যমন্ত্ৰী? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল 14তম মুখ্যমন্ত্ৰী। আজিৰ প্ৰশ্ন নং 9 হৈছে কিমান চনত আছাম এছ'চিয়েশ্যন গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল 1903 চনত। আজিৰ প্ৰশ্ন নং 10 হৈছে আইফোন কোম্পানীৰ মালিকৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল ষ্টিভ জবছ। বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰোঁ আপোনালোকক পচন্দ ভাল লাগিলে। যদিহে ভিডিঅ'টি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। বন্ধুসকল জয় আই অসম, জয় ভাৰত, বন্দে মাতৰম। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে মোৰ চেনেলত থাকিব। ধন্যবাদ।